ঠিক আছে ৰুম নে কি নহয় কৈছে তাত বিচনা ল'ব লাগিব বিচনা এখন 500 টকা মই বোলো কোন থাকে তাত বোলো কৈছে হেৰি ল'ৰাবিলাক থাকে বেলেগ বেলেগ ষ্টেটৰ চব বেলেগ বেলেগ মানুহ দুটামান অসমীয়াও থাকে আমাৰ দীপক শৰ্মা আছিলে কোনোবা আছিলে মাইণ্ডাও আছিলে তাৰপিছত মাইণ্ডাই কাৰোবাৰ লগত বেলেগ এটা ফ্লেটত শ্বিফ্ট কৰিলে মই দিলোঁ সোমাই মই 2.5 বছৰ থাকিলোঁ মোৰ লগে লগে ঋতু সোমাল আহি ঋতুক মাতি পঠালোঁ দুদুল সোমালে মই কৈছোঁ 7টামান অসমীয়া ল'ৰা কোনো ফিল কৰা নাছিলোঁ যে বেলেগত আছোঁ কিছুমান বেলেগ বেলেগ ষ্টেটৰ ল'ৰা আছিলে চব ফ্ৰেণ্ডলি আছিলে ধুনীয়া আছিলে উৎপাত বহুত কৰিছোঁ তাত একদম সাগৰৰ পাৰতে এইবাৰ লাষ্ট বম্বে যাওঁতে দেখিছোঁ সেই গোটেই বস্তুটো নাই গুচাই পেলালে চব ভাঙি পেলালে বিক্ৰী হৈ গ'ল